হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। লগতে নমস্কাৰ। আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আল্লাহৰ ৰহমতত আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো মই পিছবেলাৰ ফালৰ পৰা বনাবলৈ লৈছোঁ, মানে আবেলিৰ ফালৰ পৰা। ইফালে এতিয়া আবেলি মোটামুটি 3টামান বাজিছে আৰু ইফালে মই মোৰ ড্ৰেছিং টেবুলৰ যিবিলাক অলাগতিয়াল বস্তু আছিলে, কিছুমান এনেকুৱা বস্তু থাকি যায় নহয়, বহুত দিন ব্যৱহাৰ কৰাৰ পিছত আৰু ব্যৱহাৰ কৰা নহয়, তেনেকৈ এক্সপায়াৰি ডেট পাৰ হৈ যায়। বা কেতিয়াবা আমি এনেকুৱা কৰোঁ নহয়, কিবা এটা কাগজ অকণমান ইম্পৰ্টেণ্ট বুলি ভাবোঁ, তো তৎক্ষণাত ড্ৰেছিং টেবুলত সোমাই থৈ দিওঁ। ছ' মোৰো ঠিক তেনেকুৱাই। আৰু মই কি কৰোঁ, যেতিয়া মই কোনো এটা নতুন প্ৰডাক্ট লওঁ, ছ' তাৰ যিটো পেকেট, সেই পেকেটটো মই পেলাই নিদিওঁ। নাইবা যদি মই কোনো বস্তু ইউজ কৰাৰ পিছতো মই টেমাটো পেলাই নিদিওঁ। ছ' এইবিলাক কি হয়, জমা হৈ এটা সময়ত বহুত বেছি হৈ যায়। আৰু তেতিয়া কি হয়, মানে ব্যৱহাৰ কৰা বস্তুবোৰ থোৱাৰো ঠাই নোহোৱা হৈ যায়। ছ' তাৰ বাবে মই যিবিলাক অলাগতিয়াল বস্তু, সেইবিলাক মই এনেকৈ পেলাই দি আছোঁ। একদম গোটেইখিনি ভালদৰে চাফা কৰি, মানে যিবিলাক অলাগতিয়াল বস্তু, খালী টেমা চব মই পেলাই দি আছোঁ। ড্ৰেছিং টেবুল ডিক্লাটাৰিং কৰা হৈ গ'ল মোৰ। আৰু ইয়াৰ পিছত যিবিলাক খালী টেমাৰ পৰা কাগজ, মই যে কৈছিলোঁ যিবিলাক অদৰকাৰী কাগজ, সেইবিলাক যিবিলাক মই তলত পেলাইছিলোঁ, সকলোখিনি মই ভালদৰে সাৰি পেলাই ভালদৰে ক্লিন কৰি পাকঘৰত আহিলোঁ। আজি হেনো সন্ধিয়া সকলোৱে মিলি পেলাই ভকা পিঠা খাব বোলে। ছ' সেইকাৰণে মই ভকা পিঠা বনাবলৈ লৈছোঁ। কিছুমানে ইয়াক ভাপত দিয়া পিঠা বুলিও কয়। ছ' তাৰ বাবে মই প্ৰথমতে ভালদৰে পিঠাগুড়িখিনি, মানে চাউলৰ গুড়িখিনি মই ভালদৰে পানীৰে মিহলাই লৈছোঁ, মানে ময়ান দি লৈছোঁ। ইয়াৰ পিছত মই ভালদৰে চালনী এখনেৰে চালি লৈছোঁ। আৰু আনফালে মই অকণমান তিল, গুৰ মিঠাই দি পেলাই সানি লৈছোঁ। ভাপত দিয়া পিঠা বনাবৰ কাৰণে মই কফি কাপ যিটো থাকে ডাঠ কাগজৰ, সেইটো ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে মই কুকাৰত, হাত কুকাৰ পানী দি পেলাই ভালদৰে গৰম হ'বলৈ দিছোঁ, ঢাকনিটো মাৰি দিছোঁ। আৰু ইফালে মই কাপটোত প্ৰথমতে অকণমান চাউলৰ গুড়ি দিছোঁ, ইয়াৰ পিছত অকণমান তিল, তাৰপিছত অকণমান চাউলৰ গুড়ি, আকৌ অকণমান তিল আৰু চাউলৰ গুড়ি দি পেলাই মই ভালদৰে ফিল আপ কৰি লৈছোঁ কাপটো। আপোনালোকে মই যেনেকৈ কৰিছোঁ, মানে ভিডিঅ'ত দেখাই পাইছে মই কেনেকৈ কৰিছোঁ। ইয়াৰ পিছত যেতিয়া কুকাৰৰ যিটো পাইপ আছে হুইচেলৰ, সিফালেদি যেতিয়া ধোঁৱা ওলাই আহিছে, মানে ভাপ ওলাই আহিছে, তেতিয়া মই কাপটো সেই পাইপটোত বহাই দিছোঁ, যিহেতু কাপটোৰ পিছপিনে মই ফুটা কৰি ৰাখিছিলোঁ। এতিয়া মই 2 মিনিট ৱেইট কৰিম। 2 মিনিট পিছত যেতিয়া পিঠাটোৰ ওপৰেৰে ভাপ ওলাই আহিব, তেতিয়া মই নমাই ল'ম। এয়া ভাপটো ওলাই আহিছে পিঠাটোৰ ওপৰেৰে, মোৰ পিঠাটো হৈ গৈছে। এতিয়া মই নমাই ল'ম। ঠিক এনেদৰে মই বাকীখিনি পিঠাও বনাই লৈছোঁ। এয়া মোৰ বাকীখিনি পিঠা বনোৱা হৈ গৈছে, মই দেখুৱাই দিলোঁ আপোনালোকক। এতিয়া মই কি কৰিছোঁ, 1.5টা পিঠা লৈছোঁ, মানে এটা আৰু আধা পিঠা লৈছোঁ, তাতে অকণমান গাখীৰ ঢালিছোঁ। ঢালি পেলাই মই খাবলৈ লৈছোঁ। এনেকৈ খাই মই বৰ ভাল পাওঁ। কোনে কেনেকৈ ভাল পায় মোক জনাবচোন। আৰু এই পিঠাটো আপোনালোকৰ তাতে কি বুলি কয়, তাকো মোক তলত কমেণ্ট কৰি জনাব। ছ' চাহপানী খাই পেলাই আমি ইফালে আহিলোঁ, অকণমান আবেলি চাহপানী খাই পেলাই আমি বিয়াৰ ঘৰৰ ফালে আহিলোঁ। আমাৰ ঘৰৰ কাষতে নিজৰে বিয়া আছিলে, নিজৰ ভাগিৰ বিয়া। ছ' ইয়াতে সকলোৱে মেহেন্দি লগাই আছে। ছ' আমি তাকে অকণমান সময় ৰৈ পেলাই মেহেন্দি লগোৱা চালোঁ, আৰু কইনাকো অকণমান এখন হাতৰ অকণমান মই লগাই দিলোঁ। ছ' মাশাআল্লাহ, কইনাৰ মেহেন্দিৰ ৰং বহুত ধুনীয়া আহিছিলে। যিহেতু বিয়াটো এতিয়া পাৰ হৈ গৈছে, মই সকলোখিনি বস্তু দেখাই পাইছোঁ, যাৰ বাবে মই এতিয়া ভিডিঅ'ত মানে ভইচ অভাৰ কৰোঁতে ক'ব পাৰি আছোঁ। এয়া কইনাৰ মেহেন্দি। ছ' আনফালে যিবিলাক গাঁৱৰ তিৰোতা আছিলে, বয়সস্থ তিৰোতা বা কিছুমান এনেকুৱা তিৰোতা আছে নহয়, যে ঘৰত কাম বন নাই নহয়, ঠিক তেনেকুৱা নহয়, বিয়া বুলিলে সকলোৱে যায়। ছ' তেওঁলোকে আলু পিঁয়াজ চিলাই আছিলে, মানে আদা নহৰু চব্জিও চিলাই আছিলে, আনফালে আলু কবি চবি কিবা কিবি আৰু। ছ' ঠিক সেইখিনি সময়তে পেণ্ডেলৰ কামখিনিও হৈ গ'ল, মানে যিখিনি ঠাইত কইনা বহাব। ছ' তাকে অকণমান আপোনালোকক দেখুৱাই দিলোঁ। আৰু ইফালে কইনাৰ হাতৰ মেহেন্দিখিনি
শুকাই গৈছে। চ' শুকাই গৈছে এতিয়া যিহেতু তেল দিব, তেল দিয়া নিয়ম এটা আছে, তাৰ বাবে হাতত মিঠাতেল দি পেলাই কইনাৰ মেহেন্দিখিনি উঠাই দি আছে। এয়া সকলোৱে মিলি পেলাই হাতৰ মেহেন্দিখিনি উঠাই দি আছে। এয়া চাইছেনে কি ধুনীয়া ৰং আহিছে। নেক্সট ডে কিন্তু আৰু বহুত ধুনীয়া ৰং আহিছিল। চ' আমি ভাবিছিলোঁ যে তেল দিয়া নিয়মখিনি চাই যাম, কিন্তু বহুতখিনি দেৰি হোৱা বাবে আমি উভতিব লগা হ'ল, কাৰণ বহুত দেৰি হৈ গৈছিল। এয়া উভতাৰ পথত বাকীখিনিও দেখুৱাই দিছোঁ যে কইনাৰ ৰভাতলিলৈ অহা ঠাইখিনি কেনেকুৱা ধৰণৰ ডেক'ৰেশ্যন কৰিছে। এয়া সৰু সৰু লেচ দি পেলাই এনেকৈ কপৌ ফুল বান্ধাৰ দৰে, কপৌ ফুলৰ দৰে ওলোমাই ৰাখিছে। চ' ভাল লাগিছে। অভাৰঅল গোটেইখিনি ডেক'ৰেশ্যন বহুত ভাল লাগিছে। ইউটিউবত নামি পেলাই এটা বস্তু বুজি পাইছোঁ যে বহুতখিনি সাহস দৰকাৰ হয় ভইচ অভাৰ কৰিবলৈ, এণ্ড বহুতখিনি ধৈৰ্যৰো দৰকাৰ হয় দেই। চ' ইয়াতে সৰু সৰু কণমানিবিলাকে নাচি আছে, আৰু ইফালে বাহিৰৰ পৰা গেটটো এনেকুৱা দেখি, আৰু এটা ছাইডত বক্স বজাই আছে। চ' তাতেও কণমানিবিলাকে নাচি আছে। আৰু ঘৰত অহাৰ পিছত এয়া এটা পাৰ্চেল আছিলে, মানে একচুৱেলি মোবাইল আছিলে এটা, এইটো মোৰ নহয়, আন কাৰোবাৰ, মানে আমাৰ ঘৰৰে আন কাৰোবাৰ। চ' তেওঁ কৈছিলে যে এইটো অকণমান খুলি দিয়াচোন কেনেকুৱা ধৰণৰ। মই কৈছিলোঁ যে ভিডিঅ' এটা কৰা, যদি কিবা ডিফেক্ট আহে সেইটো পঠাব পাৰিম ফ্লিপকাৰ্টলৈ। চ' ইয়াতে মই মোবাইলটো অপেনিং কৰি আছোঁ। যিহেতু মই কোনো ধৰণৰ ৰিভিউ ভিডিঅ' নবনাওঁ, বা মোৰ মোবাইল ৰিভিউৰ কোনো চেনেলো নাই, বা এইবিলাকত কোনো নলেজো নাই, চ' সেইকাৰণে মই কোনো ধৰণৰ ৰিভিউ দিব নোৱাৰিম। হয়, এটা কথা ক'ব পাৰিম, যিহেতু এইটো বস্তু আগতে হৈ গৈছে, এতিয়া কেইদিনমান ব্যৱহাৰ কৰিছে, তো মোবাইলটো অভাৰঅল মোবাইলটো ভাল, বহুত ভাল। কিন্তু মই যিটো মোবাইল লৈছোঁ অপ'ৰ Reno6, ইয়াতে মোক হেডফোন দিছিলে অপ'ৰ ফালৰ পৰা, কিন্তু এইটো মোবাইলত অপ'ৰ এইটো কিবা আছিলে A53 নে 53 কিবা এটা আছিলে আৰু। চ' এইটোত কোনো ধৰণৰ হেডফোন দিয়া নাই তেওঁলোকে। এটা কভাৰ দিছে, চাৰ্জাৰ আৰু ডাটা কেবল। চ' এয়াই আৰু। ইয়াৰ পিছত মই ৰাতি পাকঘৰত আহি পেলাই কবি ভাজি বনাইছোঁ, যিহেতু বিয়া চলি আছে ন। চ' সকলোৱে জানেই বিয়া বুলিলে কি, অকণমান হ'লেওতো কিবা এটা আহে ঘৰলৈ বিয়াৰ নামত। সেইকাৰণে মই কি কৰিছোঁ, শ্বৰ্টকাটকৈ কবি ভাজি বনাইছোঁ বাচ্ছাবিলাকৰ কাৰণে, আৰু যিবিলাক সৰু সুৰা পাকঘৰৰ কাম আছিলে সেইবিলাকো অকণমানকৈ কৰি আছোঁ। মই গোটেইখিনি কভাৰ কৰা নাই, গোটেইখিনি কাম মই কভাৰ কৰা নাই, কাৰণ অকলে এটা হাতেৰে মোবাইল ধৰি পেলাই আৰু মানে কাম কৰাটো হৈ নুঠে। আৰু ইফালে মই ল'ৰাটোৰ বাবে কণী অমলেট কৰিবৰ কাৰণে কণীখিনি ভালদৰে পিঁয়াজৰ লগত মিহলাই ল'লোঁ। আৰু ইফালে মই 3টা বেঙেনা মাজেৰে ফুটা কৰি লৈছোঁ, মাইক্ৰৱেভত দিম। এইকেইটা বেঙেনা মই ভৰ্তা কৰিম বুলি ভাবিছোঁ। চ' বেঙেনাকেইটা মই সিজিবলৈ মাইক্ৰৱেভত দি লৈছোঁ। মাইক্ৰৱেভটো এইখিনি অকণমান কিবা লাগি থকাৰ দৰে হৈছে। একচুৱেলি কি হৈছে, মই ইয়াতে মাছ আছে নহয়, গৰৈ মাছ মানে সিজিবলৈ দিছিলোঁ, কিন্তু মাছখিনি কি হ'ল, তাতে লাগি ধৰিলে, আৰু ইমান হেৰি কৰাৰ পিছতো উঠা নাই। আৰু একচুৱেলি ক'বলৈ গ'লে মই ইয়াতে কোনো মেহনত এতিয়ালৈকে তেনেকুৱা ধৰণৰ কৰা নাই। সিদিনাখন অকণমান ট্ৰাই কৰিছিলোঁ, নুঠিলে কাৰণে মই বাদ দিছোঁ। কিন্তু ইয়াৰ পিছত মই আকৌ ভালদৰে অকণমান জিকা কাপোৰ লৈ পেলাই মই সেইখিনি উঠাই দিছোঁ। আৰু ইফালে এইটো ৰুকনিখন মই ধাৰ কৰিবলৈ দিছিলোঁ, যিহেতু ৰুকনিখনৰ ধাৰ নোহোৱা হৈছিল। আৰু নাৰিকল মানে লাড়ু খাই বৰ ভাল লাগে, আৰু আমাৰ গছৰ নাৰিকল, তো ভাবিছোঁ কেইটামান লাড়ু বনাম। সেইকাৰণে ৰুকনিখন ভালদৰে ধাৰ কৰি আনিব দিছোঁ, যাতে নাৰিকল চুকিব পাৰোঁ। আৰু ইফালে মই ৰুটি বনাই লৈছোঁ মোৰ ল'ৰাটোৰ কাৰণে, কাৰণ সি ভাত নাখায়, তাৰ বাবে এক্সট্ৰাকৈ বনাব লাগে ৰুটি অমলেট। চ' তাকেই, আৰু বেঙেনাটো সিজা হৈ গ'ল, তাকে মই চেক কৰি আছোঁ। আৰু ইফালে মোৰ অমলেটটোও হৈ গ'ল। চ' মোৰ চব্জি গোটেইখিনি ৰেডি, গোটেইখিনি মই নেদেখুৱালোঁ। এতিয়া মই মোৰ ল'ৰাটোৰ ৰুটি অমলেট লৈ পেলাই ৰুমত যাবলৈ লৈছোঁ, ইয়াক খুৱাবৰ বাবে। ৰুমত আহি মোৰ গৰম অৱস্থা নাইকিয়া কৰি থৈ দিছে। চ' মই ইয়াক কিবাকৈ খুৱাই ল'লোঁ, খুৱাই লৈ পেলাই ক্লিনিঙৰ কামত লাগি গ'লোঁ। একচুৱেলি কি, ইয়াক খুৱাই পেলাই আমি নিজেও খাই লৈছোঁ, খাই লৈ পেলাই মই ৰুমটো ক্লিন কৰিবলৈ আৰম্ভ কৰি দিছোঁ। সৰু বাচ্ছা থাকিলে অকণমান হয়েই ন। ৰুম চাফা কৰাৰ পিছত মই মোৰ মানে নাইট স্কিন কেয়াৰ যিটো, সেইটো কৰিবলৈ লৈছোঁ। আৰু ভিডিঅ'টো একচুৱেলি শেষৰ ফালে আহি গ'ল। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।
আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি পেলাই মোৰ পৰিয়ালটোৰ এজন সদস্য হৈ ৰ'ব আৰু মোক ছাপোৰ্ট কৰিব। আৰু নাইট স্কিন কেয়াৰ বুলি ক'লে ক্লিনজিংটো দেখা পালে মই হিমালয়া নিম ফেচ ৱাছ ইউজ কৰোঁ। দেন মই ট'নাৰ হিচাপে উইচ কেয়াৰৰ ৰ'জ ৱাটাৰটো ইউজ কৰোঁ। দেন চিৰাম হিচাপে প্লামৰ ভিটামিন চি চিৰামটো ইউজ কৰোঁ। আই ক্ৰীম বুলি ক'লে মই এষ্টি বুটানিকা এণ্ড মইশ্চাৰাইজাৰ মই পঞ্চৰ ইউজ কৰোঁ। আৰু লিপ বাম বুলি ক'লে মই প্লামৰ ইউজ কৰোঁ। চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ভাল লাগিছে। আপোনালোক সকলোকে মোৰ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে খুদা হাফিজ।